বন্ধুসকল জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ানৰ গান শুনি আপোনালোকে কেনেকুৱা পায় তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। বন্ধুসকল জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ানৰ ফালৰ পৰা অসমবাসীলৈ এটা খুব ভাল খবৰ আছে। বন্ধুসকল জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ানৰ আহি আছে এটা নতুন অসমীয়া গীত। ইতিমধ্যে তেওঁৰ নতুন গীতটি প্ৰমোটো ছ'চিয়েল মিডিয়াৰ যোগেদি ৰিলিজ দিয়া হৈছে। গীতটিৰ নাম কি, গীতটি কেতিয়া মুক্তি দিব জানিবলৈ পাব এই ভিডিঅ'টো। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাওক। গতিকে বৰ বেছি সময় নষ্ট নকৰি ব'লক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ানৰ নতুন গীতটিৰ নাম হৈছে জীৱন দুদিনৰ হ'লেও হ'ব। বন্ধুসকল এই গীতটিৰ লিৰিক লিখিছে দীপশিখা বৰা আৰু এই গীতটি গাইছে দীপশিখা বৰা আৰু ৰাকেশ ৰিয়ানে আৰু এই গীতটিৰ ভিডিঅ' ডাইৰেক্টৰ হৈছে অপুৰাজ গগৈ। বন্ধুসকল এই গীতটি মুক্তি দিব অহা 6 ছেপ্টেম্বৰ তাৰিখে। বন্ধুসকল এই গীতটিৰ প্ৰমোটো আমাৰ ওচৰত আছিল, চাওঁচোন ব'লক। বন্ধুসকল ৰাকেশ ৰিয়ানৰ গান শুনি যদি আপোনালোকে ভাল পায় তেন্তে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটোকো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষতে থকা বেল আইকনটো অল প্ৰেছ কৰি দিয়ক। তেতিয়া আগন্তুক ভিডিঅ'বোৰ আপোনালোকে সকলোতকৈ আগতীয়াকৈ চাব পাৰিব। গতিকে আজিলৈ ইমানে, লগ পাম অন্য এটা ভিডিঅ'ত। জয় আহোম।